নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। ৰিলছ বনাই বনাই বুঢ়ী হৈ গলো, কিন্তু ভিউজ নাই, লাইক নাই। যদি ভিউজ আৰু লাইক পাওঁ নহয়, বিট দিয়া শপত প্ৰত্যেক দিনাই এটা এটা ৰিলছ বনাম। নাই নাই, আজিকালি ভালকৈ ৰিল বনাই একো লাভ নাই। अरे कहना क्या चाहते हो? মানে আমাৰ মাইনাৰ দৰে ৰিল বনালেহে লাইক কমেণ্ট শ্বেয়াৰ চব পায়। समझ रहे हो समझ रहे हो समझ रहे हो ना। ये कहाँ से মাইনা আমাৰ মাইনা, ও বোলো আমাৰ মাইনা। তুমি বাৰু এইবোৰ কি ভংগীমা দেখাবলৈ ধৰিছা? মাইনা আমাৰ মাইনা, তুমি বাৰু নিজকে কি ভাবিছা? সানি লিওনি নে মিয়া খলিফা? तू समझा? हाँ नहीं, तू समझा नहीं। নহয় মানে তুমি নিজকে কি ভাবিছা এইবোৰ যে দেখাই ফুৰিছা? ইনষ্টাগ্ৰাম ৰিলৰ লগতে এইবোৰ পাগলামি কৰি ফুৰিছা। এয়া কৰি তুমি আমাৰ উঠি অহা ল'ৰা ছোৱালীক কি শিকাব বুজাব বিচাৰিছা? बात तो सही है। এইবোৰ দেখুৱাই নিজকে বৰ ভাল বুলি নাভাবিবা। शाबाश बेटा, बहुत बढ़िया मुन्ना। পাৰিছা পাৰিছা, তুমি তোমাৰ সন্মান ভালকৈ বুটলিব পাৰিছা। তুমি এইবোৰ কৰি অসমবাসীৰ বুকুত নহয়, ভৰিৰ তলতহে থাকিবা। बात तो सही है। साले मजाक बना के रखते हो, भड़वा समझे है क्या? কাৰণ অসমবাসীক তোমাৰ দৰে মূৰ্খ জধা মূৰ্খ বুলি কেতিয়াও নাভাবিবা। समझ रहे हो समझ रहे हो समझ रहे हो ना। যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ লৈছো বিদায়। সকলো ভালে থাকা, সুস্থ থাকা, তাৰে কামনাৰে বাই বাই, ধন্যবাদ, নমস্কাৰ।